চাদৰখন চিলাওঁতে মোৰ এটা ডাঙৰ ভুল হৈ গ'ল। এয়া চাওক, যেতিয়া মই চাদৰৰ পটিকেইটা জইন দিছিলোঁ তেতিয়া মানে কালাৰটো মই ভালকৈ নাচালোঁ, কোনটো ক'ত দিব লাগিছিল। চ' এইটো ভুল হৈ গ'ল। ৰেডটো ইফালে হ'ব লাগিছিল, কিন্তু সেইফালে গুচি গ'লগৈ। আৰু সেইটো নকৰিব আপোনালোকে। যেতিয়া কালাৰিং আহি যায় ন, তেতিয়া আপোনালোকে ভালকৈ চাই ল'ব। হোৱাইট এনেকুৱা হ'ব লাগিছিল, চাই লওক। হোৱাইটটো এনেকুৱা হ'ব লাগিছিল, ৰেডটো ইফালে আহিব লাগিছিল, ব্লুটোতো মাজতে আছে বাৰু, হোৱাইটটো আৰু ৰেডটো চেঞ্জ হৈ গ'ল। এনেকুৱা হ'লে ধৰ অলপমান দিগদাৰ হয়। আৰু মোৰ ঘৰৰ মানুহ আছিল কাৰণে বাৰু একো নহ'ল। আৰু বাহিৰ কাষ্টমাৰ হ'লেতো মই খুলি খালি ঠিক কৰি দিব লগা হ'লে হয়। যেতিয়া মই চাদৰটো কমপ্লিট লগাই ল'লোঁ, তেতিয়াহে মই দেখিছোঁ মানে চাওক, চাদৰত লাগিয়ে গ'ল। চাদৰত মই কমপ্লিট লগাই ল'লোঁ, তাৰপিছত দেখিছোঁ যে ভুলটো মিষ্টেকটো ক'ত হৈ গ'ল। চ' আপোনালোকে ভালকৈ ধ্যান দিব যেতিয়া এনেকুৱা কালাৰিং পটি আহি যায়। চ' আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। নমস্কাৰ, কি খবৰ? আশা কৰোঁ সকলো ভালে আছে। আজি আপোনালোকক চাদৰ পটি কেনেকৈ লগাই সেয়াকে দেখাব ওলাইছোঁ। তো ভিডিঅ'টি শেষলৈ চাই থাকক। মই এইফালে পটি দুটা কাটিয়ে ল'লোঁ আৰু এইফালে 4টা বাকী আছে। এনেকুৱা চিন দিয়া থাকে, তো আপোনালোকে চিনে কাটি যাব পটিকেইটা। গোটেইকেইটা কাটি ল'ব ধুনীয়াকৈ। চাদৰৰ পটি কটা হৈ গ'ল। এতিয়া চাদৰ পটিকেইটা ধুনীয়াকৈ জইন লগাই ল'ব। গোটেইকেইটা পটি জইন লগাই ল'ব এটা এটাকৈ, আৰু ফুলকেইটা মিলাই ল'ব। ফুলকেইটা মিলিব লাগিব, বাকী ছাইডবোৰ নিমিলিলেও হ'ব, কোনো কথা নাই, কিন্তু ফুলকেইটা মিলিব লাগিব। ফুলকেইটা মিলাই লৈ ধুনীয়াকৈ এটা এটাকৈ চিলাই যাব। এতিয়া আমি চাদৰ পটিটো লগাম। এইটো ফুল যে দেখিছে, এইখিনিৰ পৰা লগাব পাৰে, ইয়াৰ পৰা লগাব পাৰে, মই এইখিনিৰ পৰাই লগাম। আৰু চাদৰটো এনেকৈ কৰি এনেকৈ লগাব পাৰিব ডাইৰেক্ট, নহ'লে এটা চিলাই মাৰি ল'ব পাৰে। এটা চিলাই মাৰি দিলে বেছি সুবিধা হয়। চিলাই এটা মাৰি ল'ব, চিলাই এটা মাৰি লৈ তাৰপিছত ধুনীয়াকৈ এইটো ভাঁজ কৰি ইয়াতে লগাই ধুনীয়াকৈ চিলাই যাব মিলাই মিলাই। মই যেনেকৈ চিলাই গৈছোঁ তেনেকৈ ধুনীয়াকৈ মিলাই চিলাব লাহে লাহে। মই এতিয়া চিলাই লওঁ, আপোনালোকে ভিডিঅ'টো চাই থাকক, স্কিপ নকৰিব, তেতিয়াহে বুজি পাব। ভিডিঅ'টো একেবাৰে শেষলৈ চাব। আৰু এইফালে চাদৰখনত ৰেড, ব্লু, হোৱাইট এনেকুৱা আছে কাৰণে পটিটোতো তেনেকুৱা মিলাই দিছোঁ, ৰেড, ব্লু, হোৱাইট। চ' আপোনালোকেও এনেকুৱাই মিলাই দিব। যদি বেছি কালাৰিং পটি থাকে মিলাই দিব ধুনীয়াকৈ চাই কেনে। এতিয়া চাদৰ পটিটো এটা মোৰ মৰা হৈ যোৱাৰ পিছত আনটো মোৰ এইটো ফালে এনেকৈ ধুনীয়াকৈ প্ৰথমটো যেনেকৈ কৰিছিলে তেনেকৈ ধুনীয়াকৈ ভাঁজ কৰি ধুনীয়াকৈ চিলাই যাব। ওপৰেদি চাপ চিলাই দৰে মাৰি যাব, মিলাই যাব ধুনীয়াকৈ।
এটা সাইড হৈ গ'ল আৰু চাদৰৰ আনটো সাইডো তেনেকৈ পটিটো ধুনীয়াকৈ ভাঁজ কৰি লগাই যাব ধুনীয়াকৈ মিলাই মিলাই সেম তেনেকৈ লগাব যেনেকুৱা প্ৰথমটো লগাইছিলে সাইডো চাদৰৰ পটি লগোৱা হৈ গ'ল এতিয়া চাদৰৰ মুৰি কেটা মাৰিব লাগিব এনেকৈ ডাবল ফল্ড কৰি ল'ব প্ৰথমে কৰি এটা সাইড মাৰি ল'ব প্ৰথমে মাৰি আনটো সাইডো সেম এনেকৈ ডাবল ফল্ড কৰি ধুনীয়াকৈ চাদৰৰ মুৰটো মাৰি ল'ব তাৰ পিছত আমাৰ চাদৰ চিলোৱা কমপ্লিট হৈ যাব আশা কৰিছোঁ ভিডিঅ'টো চাই আপোনালোকে ভাল পালে আৰু নিশ্চয় চাদৰৰ পটি কেনেকৈ লগাই হেয়া জানিব পাৰিলে আৰু মই যেটো ভুল কৰিছো সেইটো ভুল আপোনালোকে নকৰিব যেতিয়া আপুনি চাদৰৰ পটিটো জইন লগাব তেতিয়া ভালকৈ চাব আৰু চাদৰত লগাওতে ধুনীয়াকৈ ভালকৈ চাই ল'ব যদি কৰবাত কিবা মিস্টেক হৈ যায় খুলি খালি ঠিক কৰিব লাগিব সো হেয়া আৰু আপোনালোকে ভুলটো নকৰিব সো আজিলৈ ইমানেই লগ পাম নেক্সট ভিডিঅ'ত বাই বাই